মই আজি তোমালোকলৈ লৈ আনিছোঁ অনুশীলনী 2.1 হা। তো ইয়াতে কিছুমান পূৰণ কৰিব দিছে, তো মই অংকখিনি কৰি দিছোঁ, তোমালোকে চাব পাৰা। অলপ কাটা কাটি হৈছে মাজে মাজে। 2 পূৰণ 3/2 দিছে এইটো। তো এইটো কেনেকৈ কাটিব লাগিব চোৱা। এইটো 6টো ওপৰত আছে হয়নে নাই, ইয়াৰ তলত নাই, মানে এটা 1 আছে হয়নে নাই। তো আমি জানো পূৰণবোৰ কথা কি হয়, ওপৰে তলে কাটা কাটি যায়। তো কুৱেশ্যনটো মই আকৌ পাতি লৈছোঁ তলত 3 লগত 2 পূৰণ কৰিলে 6, সেইকাৰণে মই কাটি দিছোঁ 2ৰে, ঠিক আছে। তো ইয়াতে বাকী থাকিল কি 2, এই 2টো ইয়াতে আনিলোঁ, এই 2টো ইয়াতে আনিলোঁ। তো 2 দুগুণে 4 হ'লনে নাই, ঠিক তেনেকৈ এই চোৱা 2 নম্বৰটো 7 পূৰণ 5/1, এই কিন্তু কাটা কাটি নাযাব হয়নে নাই। ইয়াৰ তলত নাই মানে 1 আছে, সেই 1টো 5ৰ লগত পূৰণ হৈ 5 হ'ল, আৰু ওপৰত 1 আছে আৰু 7 আছে। তো 7 × 7 এইটো হ'ল। তাৰপিছত মই কি কৰিছোঁ, এইটো হৰণ কৰি দিছোঁ। চোৱা বেয়া দেখি কাৰণে মই লাষ্ট কাটি দিছোঁ। তোমালোকে যেতিয়া নিজৰ কপিত উঠাবা তেতিয়া মানে সেইবোৰ নকৰিবা, জাষ্ট এইটো স্কিপ কৰি ডাইৰেক্ট এনচাৰটো লিখি দিবা। তো মই বুজাবৰ কাৰণে এইখিনিতে লিখি দিছিলোঁ। আচ্ছা চোৱা 5 এটা 7 একবাৰ যাব হ'ল, বাকী থাকিল 2। তো যিটো মানে আমাৰ এনচাৰ ওলাই, যেনেকৈ 1টো আমাৰ এনচাৰ ওলাইছিলে নে, তো 1টো সমষ্টত থাকিব, এইটো চোৱা হৰটো হৰৰ জেগাত তলতে থাকে হয়নে, আৰু এয়া আছিলে ওলাইছে যিটো ভাগশেষ, সেইটো ওপৰত যায়গৈ, ঠিক আছে। বাকী এইটো এনেকৈ কৰিছোঁ 5 2 3, মই 5ৰ জেগাত 5 বহালোঁ, আগতে এই সমষ্টো ভাঙি ল'লোঁ। 4ৰ জেগাত 4 হ'ব, 4 দুগুণে 4ৰ লগত 2 পূৰণ হয়, আৰু এই 3টো যোগ হয়। যেনেকৈ হ'ল 2ৰ লগত 4 যোগ কৰিলে কিমান পূৰণ হ'লে কিমান হ'ব, 4 দুগুণে 8 আৰু 3 যোগ কৰিম। তো ছেকেণ্ড লাইন তেনেকৈ চোৱা 3, এইটো সমাধান কৰাৰ পিছত 11 হ'ল, তলত নাই মানে 1 আছে হ'লে নাই। তো এইফালে 4 আৰু 11ৰ লগত 5 পূৰণ কৰিলে 55। তো এইটো চোৱা মই হৰণ কৰিছোঁ, একবাৰ দিছোঁ, 4 বাৰ 15 বাকী থাকিল, 3 বাৰ যাব হয় নাই, 4 3 × 12 বাকী থাকিল 13 হ'ল। এনচাৰ ওলাইছে আমাৰ 13, সেইকাৰণে 13 সমষ্ট হৰ আমাৰ 4 আছিলে, এয়া 4 দিলোঁ, আৰু 3 ভাগ শেষ আছিলে, এই ভাগ শেষটো এইখিনিতে দিলোঁ, ঠিক আছে। বাকীবোৰ মই তেনেকৈ কৰি দিছোঁ। চোৱা এইটো বিৰ 1 হয়, 1 নম্বৰ। তাৰপিছত এয়া 3 নম্বৰ, এইটো 4 নম্বৰ, এইটো 5 নম্বৰ। এইটো চোৱা চি নম্বৰটো এইখিনিতে অলপ কাটা কাটি হৈ গ'ল। তো প্ৰথমে এইটো চোৱা 4 সমষ্ট 7/2, 11 সমষ্ট 3/2 হ'ল। তো এইটো আকৌ প্ৰথমে এনেকৈ পাতি ল'লোঁ, সমাধান কৰিলোঁ। 8 7 4 গুণ কিমান 28, 28ৰ লগত 2 যোগ হ'ব, হ'লগৈ 30, 3 ইয়াতে বহিল, ইয়াতে 3টো বহিল। মই মানে ডাইৰেক্ট পাতি দিলোঁ, তোমালোকৰ অসুবিধা হ'ব, সেইকাৰণে এইটো ষ্টেজ ভাঙি দিলোঁ। 8 চোৱা 3টো ইয়াত আহিল, 33টো কেনেকৈ হ'ল গমেই পালা, 11 3 গুণ 33, আৰু 2 আছিলে, সেই 2টো যোগ হ'ল ইয়াতে, ঠিক আছে। তো 33ৰ লগত 2 যোগ হ'লে 35 হ'ল। এইটো চোৱা 35, তাৰপিছত কাটা কাটি গ'ল, 5 গুণে 35, আৰু ইয়াতে 30 আছিলে 10 হ'ল, ইয়াতে বাকী থাকিল 10 আৰু 5, তো 50 হ'ল। এইটো চোৱা লাষ্ট 3 নম্বৰলৈকে কৰি দিলোঁ, বাকীখিনি নেক্সট ভিডিঅ'ত দি দিম, ঠিক আছে। থেংক ইউ।